Dosto, welcome to my channel. To মই বুতলে আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনালো। তো এতিয়া 10টা বাজি গ'ল। তো মই জলদিছে ৰেডি হওঁগৈ গা পা ধুই পেলাই আৰু আজি মই ক'ত যাওঁ কি কৰোঁ কি খাওঁ আৰু কি কিনো তো সকলোবোৰ আপোনালোকে দেখি থাকিব। তো জলদি মানে দেৰি নকৰাকৈ ধুম ৰেডি হওঁগৈ। এয়া মই গা পা ধুই ৰেডি হৈ আজি অলপ ষ্টাইল কৰি লওঁ কাৰণ মই ইনষ্টাগ্ৰামত ভিডিঅ' দুটামানো বনাবলগীয়া আছিল। মোৰ এনে অফ টাইম থাকিলে এনেকে মই 2-3টামান বনাই থৈ দিওঁ। তাৰপিছত এটা এৰি থাকো। ক'বচোন মোৰ নিচিনা এনেকুৱা কোনে কৰে? মোৰ অলপ চৰ্দিও হৈ আছে সেইকাৰণে মাতটো অকণ বহি গৈছে। তো মই মেকআপ কেনেকে কৰো চাওকচোন। বাট মই ইমান মেকআপ কৰিব নাজানো, বাট তেওঁ নকৰিলেওতো নহ'ব ন। চাওকচোন মই ক্লিপ কেইটামান লৈছিলো, কেনেকুৱা লাগিছে। তাৰপিছত ভাবিলো আইব্ৰ অকণো আঁকি লওঁ। তাৰপিছত ভাবিলো মাস্কাৰা অকণো লগাই লওঁ, কাৰণ মাস্কাৰা লগালে চকুকেইটা বৰ ধুনীয়া লাগে। হয়নে নহয় বাৰু কওকচোন? তাৰপিছত মই ইমান ভালকে মাস্কাৰাও লগাব নাজানো, ভয়ো লাগে, ঘপককে য'তে ত'তে লাগিয়ে যায়গৈ। কৈ থাকোতে দেখিলেই নহয় লাগিয়ে গ'লগৈ। তাৰপিছত শুকাবৰ কাৰণে মই অকণ সময় থৈ দিলো, ঘপককে মুচি দিব নোৱাৰা হৈ গলো কাৰণ বেয়া হৈ যাব। তো ভাবিলো লিপষ্টিক অকণকে লগাই লওঁ আৰু তেতিয়ালৈ শুকাই যাব। তাৰপিছত দেখিলো শুকাইছে। গামোচাখন লৈ পেলাই মুচি দিলো, কিন্তু বহুত কষ্ট পালো। আৰু দুপাত ক্লিপ মই মাৰিছিলো যে চাওকচোন কেনেকুৱা লাগিছে। গাটো ভাল নহয়, সেইকাৰণে ভাবিলো গৰম চোলা এটা পিন্ধি লওঁ। অথনি ৰ'দটো ইমান দিছিল ন, সেইকাৰণে ভাবিলো অলপ দেৰিকে যাম। বিচনাত পৰোতে কোন সময়ত টোপনি গ'লো গমেই নাপালো। উঠি পেলাই দেখিছো 3টা 10। দেৰিয়ে হ'লে, সেইকাৰণে ধুমাধুম ওলাই কৰি পেলাই বজাৰকেইটা ধুমাধুম কৰি আনো ব'লক। কাপোৰৰ দৰদাম কৰিব ইমান ভালকৈ নাজানো, তেওঁ এৰা নাই কৰিবলৈ। সেইদিনা এইখন দোকানলৈকে আহিছিলোঁ, ড্ৰেছ এযোৰ ইমান ভাল লাগিছিল নহয়, দৰদাম কৰিলোঁ 1300 নে 1400 চামথিং এনেকুৱা কৈছিল। কিন্তু আমি প্ৰায় 700 টকালৈকে দিছিলোঁ, কিন্তু মানুহজনে 700 টকা নহ'ব বুলি ক'লে। তাৰপিছত আমি বেলেগ বস্তুখিনি লৈ পেলাই ৰুমলৈ গুচি আহিলোঁ। ৰুমত অহাৰ পিছতো ড্ৰেছযোৰলৈ ইমান মনত পৰি আছিল নহয়, মানে ড্ৰেছযোৰ মোৰ খুবেই প্ৰিয়, মানে পচন্দ হৈছিল আৰু। তাৰপিছত ৰুমতেই ভাবি আহিছিলোঁ যে এইবাৰ সেইখন দোকানলৈ আকৌ যাম, যদি ড্ৰেছযোৰ থাকে তেতিয়াহ'লে 800 বা 900লৈকে দৰদাম মাৰিম, তাৰপিছত আমি ড্ৰেছযোৰ কিনি ল'ম। তাৰপিছত দোকানখনলৈ গ'লোঁ হয়, কিন্তু মানুহজনে অকণো কেটকুটেই নকৰিলে। যি 1300 টকা বুলিয়ে ক'লে, বোলে অকণমান কমাও না। তাৰপিছত আমি আৰু নাই নলওঁ আৰু গুচি আহিলোঁ। আমি কৈছোঁ এই নেক্সট টাইমৰ পৰা এইখন দোকানলৈ নাহোঁ আৰু ড্ৰেছেই নিকিনো আমি এইখনৰ পৰা। তাৰপিছত দোকানখনৰ পাই দেখিলোঁ কুঁহিয়াৰ ৰস খাই কোনে ভাল পায় ক'বচোন। আমিও বহুত ভাল পাওঁ খাই লৈ পেলাই। তাৰপিছত 2 গিলাচ ল'লোঁ, বাই আৰু মই পুৰা তৃপ্তিৰে খালোঁ। কি মজা যে আমি।
কুঁহিয়াৰ ৰস খাই আহি থাকোঁতে দেখিলোঁ এহাল পাৰ, ইমান মৰম লগা পাৰ আছিল ন, গৈ লৈ পেলাই দৰদাম কৰিলোঁ। ইমান দাম কৈছে নহয়, 400 টকা। আমি ক'লোঁ কি যদি 200 টকা হয় তেতিয়াহ'লে আমি পাৰহাল লৈ যাম। মানুহটোৱে মানে 400 টকা পৰা নকমাই। তাৰপিছত বহুত সময়ৰ পিছত 300 টকা দি পাৰহাল দি দিলে। ইমান মৰম লগা পাৰ আছিল নহয়, মোৰ মানে একে দেখি বহুত ভাল লাগিলে, সেইকাৰণে পুহিবলৈ পাৰহাল লৈ আহিলোঁ। কেনেকুৱা লাগিছে কওকচোন। তাৰপিছত আহি লৈ পেলাই ফুচকাৰ দোকান পালোহি। আপোনালোকে কোনে কোনে খাই ভাল পায় ফুচকাৰ? আমাৰ কিন্তু বহুত প্ৰিয় দেই, ছোৱালী মানুহৰ ফুচকা ম'ম' বুলিলে আৰু ক'বই নালাগে। ইমান য়াম্মি নহয়, কি মজা লাগিছে ফুচকা ফুচকা। তাৰপিছত ফুচকা চুচকা খাই আহি পালোহি মাংসৰ দোকান। ভাবিলোঁ ৰাতিৰ কাৰণে মাংস অকণ লৈ যাওঁ, কাৰণ খালী ভাত পেটলৈ নাযায় নহয় মোৰ আকৌ, সেইকাৰণে মাংস অকণ ল'বলৈ আহিলোঁ। हेलो दोस्तों वेलकम हेलो दोस्तों वेलकम टू माय चैनल। तो मैं